আৰু হাগ্ৰামা মহিলাৰী প্ৰতিদ্বন্দ্বী হিচাপে তেওঁৱে আছে মূলত, কিন্তু তাত ডিফাৰেঞ্চটো বহুত ভাষ্ট ডিফাৰেঞ্চ হ'ব, তাৰমানে 70-30 ডিফাৰেঞ্চ হৈ যায়। আৰু নৱশৰণীয়া যিটো ইছ্যু লৈ পেলাই ইলেকশ্যন খেলিছিলে, বড়ো আচলতে বড়ো বুলি কোনো হাৱাই নাই। NDA লগতে আছে, বিজেপিত এজন EM হিচাপে কাম কৰি আছে, তেওঁৰ ভোট শ্বেয়াৰ প্লাছ হৈ আছে। ৰাজীৱ ব্ৰহ্ম তেওঁ BPFৰ পৰা জিকিছিলে, তেওঁ এতিয়া বিজেপি হৈ গৈছে, আমাৰ ভোট শ্বেয়াৰ প্লাছ হৈ গ'ল আমাৰ ইয়াত। চাইকং বসুমতাৰী খাচীকট্ৰাৰ পৰা তেওঁৰ ভোট শ্বেয়াৰ BPF হিচাপে আছিলে, আমাৰ ফালে যোগ হ'ল। বাকী হৈ গ'ল, বাক্সা সমষ্টিবাসী যথেষ্ট আশাবাদী, আৰু আমি 70% যিটো ভোট শ্বেয়াৰ জয়ন্ত বসুমতাৰী যাব এই সমষ্টিৰ পৰা। আৰু এনেও সমগ্ৰ যিটো BTC অঞ্চলত এটা UPPLৰ এটা ঢৌ উঠিছে, আৰু বিজেপি আৰু AGP তেওঁলোকৰ নেতৃত্বত যিটো NDA চৰকাৰ চলিছে, তাতে গোটেই ভাৰতবৰ্ষতে এটা ঢৌ উঠিছে। নৰেন্দ্ৰ মোদীক চবকে প্ৰধানমন্ত্ৰী লাগে। আজি বিৰোধী দল হ'লেও এই একেটা কথা তেওঁলোকেও স্বীকাৰ কৰি আছে। আৰু BPF যিটো প্ৰতিদ্বন্দ্বী আছে ইয়াত, তেওঁলোকৰ ভোট শ্বেয়াৰ বহুতখিনি মাইনাছ হৈ গ'ল। যোৱাবাৰ আজি যেনিবা ৰেওৰেৱা নাৰ্জীহাৰী, তেওঁ BPFৰ MCLA আছিলে, তেওঁ আমাৰ লগত নাছিল, কিন্তু এতিয়া তেওঁ EM হৈ আছে, NDAৰ লগতে আছে, বিজেপিৰ এজন EM হিচাপে কাম কৰি আছে, তেওঁৰ ভোট শ্বেয়াৰ প্লাছ হৈ আছে। ৰাজীৱ ব্ৰহ্ম তেওঁ BPFৰ পৰা জিকিছিলে, তেওঁ এতিয়া বিজেপি হৈ গৈছে, আমাৰ ভোট শ্বেয়াৰ প্লাছ হৈ গ'ল আমাৰ ইয়াত। চাইকং বসুমতাৰী খাচীকট্ৰাৰ পৰা তেওঁৰ ভোট শ্বেয়াৰ BPF হিচাপে আছিলে, আমাৰ ফালে যোগ হ'ল। আকৌ ধনঞ্জয় বসুমতাৰী বিজনীৰ প্ৰভাত বসুমতাৰী তেওঁলোকে BPF হিচাপে জিকিছিলে। এই গোটেইবোৰ ভোট শ্বেয়াৰ আমাৰ এইফালে যোগ হৈ আছে, সেইকাৰণে আমি 70% ভোট পাই যাম। আৰু ইয়াত মানুহে এটা মহৎ উদ্দেশ্যৰ কাৰণে ভোট দিবলৈ সিদ্ধান্ত লৈছে। এটা হ'ল যে আজি সমগ্ৰ ভাৰতবৰ্ষক আমি উন্নত দেশ হিচাপে চাব বিচাৰোঁ, আৰু ইয়াত বসবাস কৰা সমাজ ব্যক্তি চবৰে এটা জীৱনত যাতে উন্নতি আহে, দেশ হিচাপেও উন্নত হ'ব লাগে, আৰু সমাজ হিচাপেও ব্যক্তি হিচাপেও উন্নত হ'ব লাগে। এটা বহুত ডাঙৰ মহৎ এটা উদ্দেশ্য, এইটো সাকাৰ কৰি তুলিছে, এটা আশা দিছে যে এইটো সম্ভৱ বুলি। এই ধাৰণাটো দিব পাৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। 2047 চনলৈ ভাৰত এটা শক্তিশালী দেশ হ'বলৈ গৈ আছে, তাৰ কাৰণে মানুহে ভোট দিব। এইটো ৰিজনেল ইছ্যু বা ব্যক্তিগত ইছ্যু, তাৰ কাৰণে ভোট নিদিয়ে। আৰু পাৰ্টিটো ডাঙৰ নহয়, দেশ ডাঙৰ হৈ গৈছে আজিকালি। তো নৰেন্দ্ৰ মোদীক আমাক লাগে, আৰু নৰেন্দ্ৰ মোদীক জয়ন্ত বসুমতাৰীক লাগে, ইয়াৰ কাৰণে ভোট দিব। BPF বা নৱশৰণীয়া এইবিলাক কোনো ফেক্টৰে নহয়। আৰু নৱশৰণীয়া যিটো ইছ্যু লৈ পেলাই ইলেকশ্যন খেলিছিলে, বড়ো আচলতে বড়ো বুলি কোনো হাৱাই নাই। 2014 চনৰ পৰা কোনো হাৱা নাই, মই নামানো কিবা এটা বিভাজন আছিল বুলি, কিন্তু এটা পৰিস্থিতি আছিলে, আৰু বাকী ৰাজনৈতিক দলবিলাকে ইয়াত সক্ৰিয় নাছিল, অকল মানে এটাই সক্ৰিয় আছিলে, এটা দুটা দলে। তাৰ কাৰণে এইবিলাক হ'বলৈ সম্ভৱ হৈছে, যিহেতু আজিকালি চব ৰাজনৈতিক দলে সক্ৰিয় হৈ গৈছে, আৰু নিজৰ ৰাজনৈতিক ভৱিষ্যত সুনিশ্চিত কৰিবৰ কাৰণে অসমৰ চুকে কোণে প্ৰতিটো জিলাত চব ৰাজনৈতিক দলে চেষ্টা কৰি আছে। আৰু হাগ্ৰামা মহিলাৰী প্ৰতিদ্বন্দ্বী হিচাপে তেওঁৱে আছে মূলত, কিন্তু তাত ডিফাৰেঞ্চটো বহুত ভাষ্ট ডিফাৰেঞ্চ হ'ব, তাৰমানে 70-30 ডিফাৰেঞ্চ হৈ যাব আমাৰ হিচাপে। UPPL চৰকাৰ কেনেকৈ ভংগ হ'ব, এইটোতো মিছা কথা কৈ আছে। এনে এটা আত্মসন্তুষ্টিৰ কাৰণে মানুহে এনেকৈ বকি থাকে। তেওঁৰ দল এনে এটা ইতিহাসৰ কথা কম মই, 17 বছৰ শাসন কৰাৰ পিছত এটা দল যদি গাদীচ্যুত হৈ যায়, ক্ষমতাচ্যুত হৈ যায়, এই কোনোদিন ঘূৰি অহা নাই কাউন্সিল পলিটিক্সত। এইটোৱে ইতিহাস কাৰ্বি আংলং এনচিলছত। আমাৰ কোনোদিন ঘূৰি নাহে, আৰু মানুহে তাৰ ভুল ধাৰণাও ল'ব নালাগে। বেলেগ সমগ্ৰ অসমৰ কথা, ভাৰতবৰ্ষৰ কথা বেলেগ। 20 বছৰ 25 বছৰ বিৰতিৰ পিছতো ঘূৰি আহিব পাৰে, কিন্তু 4টা ডিষ্ট্ৰিক্টক লৈ প্ৰতিটো এটা স্বায়ত্তশাসিত অঞ্চল, ইয়াৰ পৰা জন্ম লোৱা এটা সৰু এটা ৰাজনৈতিক দল 5 বছৰৰ পিছত যদি গাদীচ্যুত হোৱা হ'লে তাৰ এটা সহানুভূতি জাগিলেহেঁতেন।
17 বছৰ পাইছে মানুহ অভিজ্ঞতা পাইছে তাক ভাল পোৱাতকৈ বেয়া পোৱা মানুহৰ সংখ্যা বেছি আছে কিন্তু ৰাজনৈতিকভাৱে ৰাইজক আভুৱা ভাৰি আছে এই বিষয়টো তেওঁ সম্পূৰ্ণভাৱে আভুৱা ভৰি আছে তেওঁৰ না অপজিশ্যন না পজিশ্যন এই দুয়োটাটো নাই আজি যদি চৰকাৰক গালি দিব লাগে অকল UPPLক কিয় গালি দিয়া আছে চৰকাৰৰ সহযোগী দলবিলাক কি তেওঁলোকক কি সমালোচনা কৰিব নোৱাৰে ভয় কৰে তাত গাৰ্জেন একেই আমাৰ এটা পৰিয়ালৰ দুটা ভাই যেতিয়া ভাগ ভাগ হয় দেউতা একেজনে দেউতাকটো মানি চলিবই লাগিব তা আগ্ৰমা মহিলাৰেও মানে গাৰ্জেন হিচাপে নৰেন্দ্ৰ মোদীকে মানি লৈছে কিন্তু নৰেন্দ্ৰ মোদীয়ে তাক লোৱা নাই নহয় লগত UPPLক লৈছে সেইকাৰণে জীয়াই থকাৰ এটা সংগ্ৰাম কৰিছে ভাল কথা তেখেতক মই শুভেচ্ছা দিছোঁ ভৱিষ্যত যাতে মানে উত্থান হ'ব পাৰিলে এটা ইতিহাস হৈ যাব উত্থান যদি হয় কিন্তু কোনোদিন নহয় সেইটোৱেইটো দুমুখীয়া চৰিত্ৰ তেওঁ ইফালেদি নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰি আছে আৰু নৰেন্দ্ৰ মোদীৰ ঘোৰ বিৰোধী দেৱৰ তেওঁ সহায় সহযোগিতা বিচাৰে আচলতে তেওঁলোকৰ ভিতৰৰ এজেণ্ডা হ'ল ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী বনোৱা এইটো সপোন কোনোদিন সফল নহয় পূৰণ নহয় তথাপিও তেওঁলোকে যিহেতু আমাৰ প্ৰতিদ্বন্দ্বী হ'ব পাৰে কিন্তু প্ৰত্যাহ্বান নহয় কম্পিটিটৰ নহয় তাৰ কাৰণে তেখেতসকলক মই ইমান সমালোচনা কৰিব বিচৰা নাই কিন্তু মানুহ কিছুমান বিচলিত হ'ব পাৰে বা ভুল পথে পৰিচালিত হ'ব পাৰে তেওঁলোকৰ কথাটো লৈ পেলাই নাঙলৰ পাল নোহোৱা হৈছে এতিয়া 3 বছৰ হাল নাবাই পেলাই পাল নোহোৱা হৈ গৈছে আৰু BPF নামৰ তৰোৱালৰ কোনো দুয়োফালে কোনো ধাৰ নাই তাত জঙ ভাঙি গৈছে साख्रि नागिरग्रा सुबुंफोरनि थाखाय गोजोनथाव खौरां गिबि खेबनि थाखाय RB मेथमेटिक्स सेन्टारा बाक्सानि सदर मसलफोराव गासै कम्पिटिटिभ एग्जामनि थाखाय गोदानै कोचिं सेन्टार बेखेवनो थांगासिनो दं जायफोर सुबुंफ्रा गोजान जायगायाव थांनानै कम्पिटिटिभ एग्जामनि थाखाय कोचिं लानो हायाखैमोन बिथांमोना बे बारनिफ्राय बे कोचिंनि खाबुखौ RB मेथमेटिक्स सेन्टारनि जोहै मसलफोराव मोननो हासिगोन बे कोचिं सेन्टाराव बिथांमोना डाइरेक्ट रिक्रुटमेन्ट 3rd and 4th ग्रेड रेलवे SSC आर्मी GD अग्निवीर बैंक पुलिस आरो टेट आनजादफोराव जिरायनो हानाय बायदि रोंगौथि गोनां फोरोंगिरिजों फोरोंथाय होनाय जागोन बे कोचिं सेन्टारनि सोमोन्दै आबुङै मिथिनो थाखाय 9101450597 6900584714 आरो 9365132228 जानबुं अनजिमायाव खौरां लानो हागोन